নমস্কাৰ আজি এই ভিডিঅ' বাৰ্তাটোত মই আমাৰ মগজুৰ বিষয়ে কিছুমান অতি গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই কথাখিনি এজন 10 বছৰীয়া ছাত্ৰৰ পৰা এজন 80 বছৰীয়া 90 বছৰীয়া বয়সীয়া লোকলৈকে সমানেই প্ৰয়োজনীয় আৰু এই গোটেই কথাখিনি মই দুখন গ্ৰন্থ নৰমান ডুইজৰ দ্য ব্ৰেইন ডেট চেঞ্জেছ ইটছেল্ফ আৰু ডেভিড ইগলমেনৰ দ্য ব্ৰেইন দ্য ষ্টৰী অফ ইউ এই দুখন গ্ৰন্থৰ পৰা প্ৰস্তুত কৰিছোঁ কষ্ট কৰিছোঁ পৰিশ্ৰম কৰিছোঁ ভিডিঅ'টো কৰিবলৈ বনাবলৈ আৰু যদি এজন ব্যক্তিয়েও কমেণ্ট কৰি জনায় যে ইয়াৰ পৰা তেওঁ উপকৃত হৈছে তেতিয়াহ'লে মই মোৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবি ল'ম 400 বছৰ ধৰি চিকিৎসা বিজ্ঞানত এটা ধাৰণা প্ৰচলিত হৈ আহিছিল যে ব্ৰেইন এনাটমি ৱাজ ফিক্স হাৰ্ড ৱায়াৰ্ড মানে ইয়াৰ আভ্যন্তৰীণ যিটো গঠন তাৰ কোনো সলনি নহয় আৰু এই ধাৰণাটো যে দৃঢ় হৈ গৈছিল তাৰ এটা মূল কাৰণ হ'ল বিশ্বাস কৰা হৈছিল যে আমাৰ মগজুটো এটা মেচিনৰ দৰে আৰু মেচিনে আচৰিত কাম কৰিব পাৰিলেও মেচিনৰ বিকাশ নহয় গতিকে আমাৰ মগজুৱেও যে জন্মগতভাৱে যাৰ যিটো ক্ষমতা সেই সিমানেই ক্ষমতাত থাকিব তাৰ বিকাশ নহয় এনে ধাৰণাৰ বিপৰীতে বহুত গৱেষকে তেওঁলোকৰ মত পোষণ কৰিছিল যদিও এই ধাৰণাটো এনে দৃঢ়ভাৱে শিপাই গৈছিল যে বাকী সকলো মতামত নৎসাত কৰি দিয়া হৈছিল ইয়াক কোৱা হৈছিল এক প্ৰকাৰ নিউৰলজিকেল নিহিলিজম কিন্তু তথাপিও এনে প্ৰতিকূলতাৰ মাজতো বহুত গৱেষকে নিজৰ গৱেষণা চলাই ৰাখিলে আৰু এই ক্ষেত্ৰত পোনপ্ৰথমেই নাম ল'ব পাৰি ডক্টৰ পল বেকৱাইৰিটা চিকিৎসা বিজ্ঞানৰ 5টা বিষয়ৰ ডিগ্ৰীধাৰী অত্যন্ত মেধাৱী ডক্টৰ বেকৱাইৰিটাই ক'লে যে আমাৰ মগজু হাৰ্ড ৱায়াৰ্ড নহয় লাইভ ৱায়াৰ্ড এতিয়া ইয়াতে বুজি লওক যে হাৰ্ড ৱায়াৰ্ড মানে কি আৰু লাইভ ৱায়াৰ্ড মানে কি হাৰ্ড ৱায়াৰ্ড মানে জীৱ জন্তুবিলাকৰ ধৰক এটা যদি উট মৰুভূমিৰ উটটো নিলে সি বৰফৰ পাহাৰ উঠি থাকিব নোৱাৰিব তাৰ মগজুটো কি হৈছে মৰুভূমিৰ লগত থাকিবৰ কাৰণে হাৰ্ড ৱায়াৰ্ড বা বৰফৰ ভালুকটো আনি মৰুভূমিত থাকিব নোৱাৰিব কিন্তু মানুহে সকলো পৰিৱেশতে পাৰে মানুহৰ মগজটো হাৰ্ড ৱায়াৰ্ড নহয় আৰু বাকী এতিয়া ধৰক অন্যান্য জীৱ জন্তুবিলাক আমাৰ যিবিলাক স্তন্যপায়ী জীৱ জন্তু জন্মতেই তেওঁলোকৰ মগজুটো সম্পূৰ্ণ হৈ আহিছে ডলফিনটোৱে জন্ম হৈয়ে সাঁতুৰিব পাৰে জিৰাফৰ পোৱালিটোৱে জন্ম হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে সি ৰেডি হৈ যায় থিয় হৈ জেব্ৰাৰ পোৱালিটোৱে জন্ম হোৱাৰ 45 মিনিটৰ ভিতৰত দৌৰিব পাৰে আমি দেখিছোঁ গৰু পোৱালিটো দেখিছোঁৱেই ছাগলী পোৱালিটো দেখিছোঁৱেই কিন্তু মানুহৰ কি হৈছে 3-4 বছৰ বয়সলৈকে সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰশীল কিয়নো মগজুটো কি হৈছে সেই সময়ত অসম্পূৰ্ণ মগজুলৈ আমি জন্মগ্ৰহণ কৰিছোঁ অসম্পূৰ্ণ মগজু এইকাৰণে আমাৰ জন্মগ্ৰহণ কৰিছোঁ যাতে মগজুৰ আমাৰ বিকাশ হ'ব পাৰে 2 বছৰ বয়সৰ পৰাই আমাৰ মগজুৰ কোষবিলাকত বান্ধনি তৈয়াৰ হ'বলৈ আৰম্ভ কৰে আৰু এটা শিশুৰ মগজুৰ যিটো ফ্লেক্সিবিলিটি মানে শিকিব পৰা ক্ষমতা বাকী ডাঙৰ মানুহতকৈ বেছি তাৰ কাৰণটো কি হ'ল যে এই মগজুৰ কোষবিলাকৰ মাজত খুব দ্ৰুততাৰে বান্ধনি তৈয়াৰ হয় এটা শিশুৰ 2 বছৰ হোৱাৰ লগে লগে প্ৰতি ছেকেণ্ডত তাৰ মগজুৰ কোষবিলাকত 20 লাখ বান্ধনি তৈয়াৰ হয় মানে প্ৰতি মাহে 90,000 কোটি বান্ধনি তৈয়াৰ হৈছে আৰু যিটো এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুৰ বান্ধনিতকৈ দুগুণ এজন কোষৰ পৰিমাণ সমান আছে প্ৰাপ্তবয়স্ক এজন ডাঙৰ মানুহৰ মগজুত যিমান কোষ আছে 100 বিলিয়ন কোষ আছে এটা নৱজাতক শিশুৰ সিমানে আছে আৰু শিশুৰ কিন্তু কোষবিলাকৰ বান্ধনি খুব দ্ৰুততাৰে হৈছে কিন্তু লাহে লাহে কি হৈছে সেই বান্ধনিবিলাকৰ 50% আকৌ কাট খাই গুচি যায় মানে যিটো ব্যৱহৃত হৈ থাকিব সেই বান্ধনিটোৱে তৈয়াৰ হ'ব যেনেকৈ এখন ঘাঁহনিৰ মাজত যিটো ৰাস্তা তৈয়াৰ হয় যিপিনেদি বেছিকৈ মানুহ গৈ থাকিব সেইপিনে ৰাস্তাটো তৈয়াৰ হ'ব বাকী ৰাস্তা আকৌ কি হ'ব পুনৰ মোচ খাই গুচি যাব আৰু সেইবাবে এইটো কথা কোৱা হ'ল যে আমি কোন সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব ইউ বিকম হু ইউ আৰ নট বিকজ অফ হোৱাট গ্ৰ'জ ইন ইউৰ ব্ৰেইন বাট বিকজ অফ হোৱাট ৰিম'ভ ইন ইউৰ ব্ৰেইন যিটো মোহাৰ খাই গৈছে সেইটোহে নিৰ্ধাৰণ কৰিবলৈ আমি কোন যেনেকৈ এজন শিল্পীয়ে শিলটো কাটি এৰুৱাই যিখিনি পেলাইছে সেইখিনিয়ে অপ্ৰয়োজনীয় সেইখিনিয়ে নি
মূৰ্তিটো তৈয়াৰ কৰিব ঠিক এনেকৈ আমাৰ মগজুৰ যিবিলাক অপ্ৰয়োজনীয় বান্ধনিবিলাক কাট খাই যাব সিহে নিৰ্ধাৰণ কৰিবলৈ আমি কৰোঁ ডক্টৰ পল বেকৱাইৰিটাই ক'লে যে আমাৰ মগজুটো প্লাষ্টিকৰ দৰে যেনেকৈ এখন প্লাষ্টিক আমি ইচ্ছামতে তাক গঢ় দিব পাৰিম ঠিক তেনেকৈ আমি মগজুক আমি গঢ় দিব পাৰিম আৰু তেওঁৱে পোনপ্ৰথমবাৰৰ বাবে প্লাষ্টিচিটি শব্দটোৰ প্ৰয়োগ কৰিলে নিউৰোপ্লাষ্টিচিটি মানে আমি মগজুক ইচ্ছামতে আমি গঢ় দিব পাৰোঁ আমাৰ চিন্তা আমাৰ কৰ্ম কাম আমাৰ ব্যৱহাৰ আমাৰ পৰিৱেশ এই গোটেইবিলাকৰ জৰিয়তে আমি মগজুটোক আমি তাৰ ভিতৰ গাঁথনিটো চেঞ্জ কৰিব পাৰোঁ আৰু এই যিটো নিউৰোপ্লাষ্টিচিটিৰ ধাৰণা ই পোনপ্ৰথমবাৰৰ বাবে আগৰ পৰা চলি অহা যিটো স্থানীয়তাবাদৰ সূত্ৰটোক প্ৰত্যাহ্বান জনালে আৰু এই স্থানীয়তাবাদৰ সূত্ৰটোৱে কৈছিলে যে ওৱান ফাংচন ওৱান লোকেশ্যন এটা অংশই এটা কামেই কৰে আমাৰ প্ৰতিটো ইন্দ্ৰিয়ৰ 5টা ইন্দ্ৰিয়ৰ কাৰণে মগজুত কিছুমান বেলেগ বেলেগ ৰিচেপ্টৰ কোষ আছে চকুৰে যিটো দেখিছোঁ সেইটো চকুৰ অংশটোলৈ যাব ৰিচেপ্টৰ কোষটোলৈ কাণে শুনাটো কাণৰ ৰিচেপ্টৰ কোষটোলৈ যাব আৰু সেই অংশটোহে সেই কামটো সম্পাদন কৰিব কিন্তু নিজৰ সহকৰ্মীবিলাকৰ মতবাদৰ বিপৰীতে গৈ ডক্টৰ পল বেকৱাইৰিটাই মতখন কৰিলে যে নহয় আৰু মগজুৰ সেই বেলেগ এটা অংশই আহি বেলেগ এটা অংশৰ কামটো সম্পাদন কৰিব পাৰে আৰু তাকে কোৱা হ'ল যে চেঞ্চৰি ছাবষ্টিটিউশ্যন এইটো অংশই গৈ বেলেগ এটা অংশক কাম কৰিব পাৰে এই যিটো ওৱান ফাংচন ওৱান লোকেশ্যন তাক কোৱা হৈছে যে লোকেলিজেশ্যনিজম এই সূত্ৰটোৰ পোনপ্ৰথমবাৰৰ বাবে বৈজ্ঞানিক মান্যতা প্ৰদান কৰিছিল 1860 চনত ডক্টৰ পল বুৰকা নামৰ এজন শল্য চিকিৎসকে পল বুৰকাই বহুত ষ্ট্ৰকত আক্ৰান্ত হোৱা ৰোগীৰ ওপৰত গৱেষণা কৰিছিল তেওঁলোকৰ মগজুৰ অপাৰেশ্যন কৰিছিল আৰু তেওঁ এটা বস্তু বিচাৰি পালে যে মগজুৰ আমাৰ লেফ্ট প্ৰিফ্ৰণ্টেল কৰ্টেক্সৰ বাওঁ পিনৰ এটা অংশ যদি বিকল হয় তেতিয়াহ'লে মানুহজনৰ ওঠ আৰু জিভাৰ যিটো কাম সেই কামটো নাইকিয়া হৈ যায় ফলত তেওঁ কথা ক'ব নোৱাৰে বুকাৰ নাম অনুসৰি মগজুৰ সেই অংশটোক নামাকৰণ কৰা হ'ল বুকাছ এৰিয়া আৰু তাৰ কিছু বছৰৰ পিছত কাৰ্ল ৱাৰ্নিকি নামৰ এজন জাৰ্মান চাইণ্টিষ্টে মগজুৰ অন্য এটা অংশ আৱিষ্কাৰ কৰিলে যিটো অংশ বিকল হ'লে চলা ফুৰা কৰিব নোৱাৰে আৰু ৱাৰ্নিকিৰ নাম অনুসৰি সেই অংশটোক নামাকৰণ কৰা হ'ল ৱাৰ্নিকি এৰিয়া আৰু তাৰ পিছৰ 100 বছৰলৈকে নিউৰোপ্লাষ্টিচিটিৰ বাবে এক অন্ধকাৰময় সময় মানে যে মগজুৰ ওৱান ফাংচন ওৱান লোকেশ্যন এই মতবাদৰ বাহিৰে একো মতামত মানি লোৱা নহৈছে বহুতবিলাক গৱেষকে প্ৰমাণ কৰিছিলে জুলিছ কাৰ্টাৰ নামৰ এজন গৱেষকে যে সৰুতেই ভয়ংকৰ ৰোগত আক্ৰান্ত কিছুমান শিশুৰ মগজুক তেওঁ গৱেষণা কৰিছিল আৰু তেওঁ দেখিছিল যে শিশুবিলাকৰ মগজুৰ যিটো ব্ৰুকাছ এৰিয়া সেই এৰিয়াটো বিকল হৈ গৈছে কিন্তু তাৰপিছতো তাহাঁতি কি কৰিছিলে কথা ক'ব পাৰিছিল যদিও ব্ৰুকাৰ সিদ্ধান্ত মতে এই অংশটো বিকল হ'লে কথা ক'ব নোৱাৰে তেওঁলোকে পাৰিছিল অটো চলমান নামৰ এজন চাইণ্টিষ্টে কিছুমান পোৱালি কুকুৰৰ মগজুৰ মটৰ কৰ্টেক্স অংশটো কাটি দিছিল যিটো অংশ নাথাকিলে চলা ফুৰা কৰিব নোৱাৰে মানে যিটো ৱাৰ্নিকি এৰিয়া বুলি কোৱা হৈছিল তাৰপিছতো কুকুৰবিলাকে চলা ফুৰা কৰিছিল আৰু এইবিলাক সিনাই গৱেষণাই প্ৰমাণ কৰিছিল যে মগজুৰ এটা অংশ বিকল হ'লে বাকী অংশটোৱে সেই কামটো গ্ৰহণ কৰে কিন্তু যিটো আগৰ পৰা যিটো ধাৰণা চলি আহিছিল তাৰ তেওঁলোকে সেইটো মানি নলৈছিল লাহে কিন্তু এইবিলাক ধাৰণাৰ পৰাও যিটো পল বেকৱাইৰিটাই প্ৰমাণ কৰিলে যে আমাৰ মগজুটোৰ বেলেগ বেলেগ অংশই বেলেগ বেলেগ কামটো গ্ৰহণ কৰি ল'ব পাৰে আৰু এই ক্ষেত্ৰত আৰু বহুতবিলাক গৱেষণা আৰম্ভ হ'ল নিউৰোচাইণ্টিষ্ট ডক্টৰ মাৰ্ক ৰোজেনবাৰ্গ তেওঁ নিগনিৰ ওপৰত গৱেষণা কৰিছিল যে ৰোজেনবাৰ্গে প্ৰমাণিত কৰিলে যে প্ৰতিকূল পৰিৱেশত যদি ৰখা হয় নিগনিবিলাকৰ যিটো মগজুৰ ক্ষমতা কমি গৈছে অনুকূল পৰিৱেশত ৰাখিলে বাঢ়ি গৈছে তাৰপিছত তেওঁ মৃত মানুহৰ মৰাৰ পিছতো মগজুৰ গৱেষণা কৰিলে তেওঁ দেখিছিলে যিবিলাক মানুহে খুব শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মগজুৰ নিউৰনবিলাকৰ সক্ৰিয়তা বাঢ়ি আছিল আৰু অন্য এজন নিউৰোচাইণ্টিষ্ট মাইকেল মাৰ্জিনিক তেওঁৰ নামটোতো অত্যন্ত গৌৰৱেৰে বাকী বৈজ্ঞানিকসকলে সোঁৱৰণ কৰে তেওঁ মাৰ্জিনিছে এইটো কথা প্ৰমাণ কৰি দেখুৱাইছিল যে মগজুৰ কোনো বিশেষ অংশক ষ্টিমুলেট কৰি মানুহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি দিব পাৰি তেওঁ মগজুৰ বেলেগ বেলেগ আমাৰ মগজুত বেলেগ বেলেগ মেপ আছে মেপ মানে কিছুমান স্থান আছে আৰু এই মেপবিলাক আৱিষ্কাৰ কৰিছিল ডক্টৰ পেনিফিল্ড নামৰ এজন বিজ্ঞানীকে আৰু এই মেপ অনুযায়ী আমাৰ মগজুটো 4টা ভাগত ভাগ কৰি দিয়া হয়
যে ফ্ৰণ্টেল লোব, টেম্পৰেল লোব, অচিপিটেল লোব আৰু পেৰাইটেল লোব। ফ্ৰণ্টেল লোব মানে আমাৰ সন্মুখৰ অংশ, ই কি কৰিছে আমাৰ বুজি পোৱাৰ কামখিনি, এইবিলাক চিন্তা চৰ্চা ফ্ৰণ্টেল লোবে কৰিছে। টেম্পৰেল লোবে আমাৰ শুনা কামটো কৰিছে, অচিপিটেল লোবে দেখাৰ কামটো সম্পাদন কৰিছে, আৰু আমাৰ যিটো পেৰাইটেল লোব, ই ভাষা বুজি পোৱা, কথা কোৱা, এই কামবিলাক সম্পাদন কৰিছে। এই মাৰ্জিনিকে কিন্তু তেওঁ গৱেষণাত এইটো প্ৰমাণ কৰি দেখুৱালে যে ই বেলেগ বেলেগ অংশটোৱে যিটো কাম কৰিছে, কিন্তু সেই অংশৰ যদি কোষবিলাক বিকল হৈছে, তেনেহ'লে বাকী অন্য কিছুমান কোষ আহি তাক সেই জেগাটোত নিজৰ কামখিনি কৰি ল'বলৈ সক্ষম হৈছে। ধৰি লওক যেনেকৈ কোনোবা এজন ব্যক্তি ষ্ট্ৰকত আক্ৰান্ত হ'ল, পেৰালাইচিছ হ'ল, তেওঁ তাক চলা ফুৰা কৰিব নোৱাৰে, তাৰমানে সেই মগজুৰ সেই কোষখিনি বিকল হৈ গ'ল। এতিয়া কি হৈছে, লাহে লাহে তেওঁ ফিজিঅ'থেৰাপি কৰি থকা হৈছে, ফিজিঅ'থেৰাপি কৰি থাকোঁতে লাহে লাহে তেওঁ ভাল হ'বলৈ আৰম্ভ কৰিছে। ভাল হ'বলৈ আৰম্ভ কৰিছে মানে কি হৈছে যে মগজুৰ বাকী অংশৰ কোষবিলাকে সেই কামটো শিকি গৈছে, শিকি সেই কামখিনি কৰিবলৈ আৰম্ভ কৰিছে। আৰু ফিজিঅ'থেৰাপি কৰোঁতে কি কৰিছে, তেওঁক হাত ভৰিক ষ্টিমুলেট কৰাইছে। এতিয়া কানেকশ্যন দুই ধৰণৰ আছে, মগজুৰ পৰা হাতলৈ গৈছে, এইটো হ'ল ব্ৰেইন বডি কানেকশ্যন, যিটোতে হাতৰ পৰা মগজুলৈ আহিছে, বডি ব্ৰেইন কানেকশ্যন। লাহে লাহে সেই কোষবিলাকে শিকিছে। এনেদৰে যে প্ৰতিটো অংশ লাহে 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 নতুন অংশবিলাকে তাত নিজৰ কামবিলাক কৰিব পাৰে। আৰু এটা সূত্ৰ হ'ল যে ইউজ ইট অৰ লুজ ইট। যদি কোনো এটা বস্তু বহুদিন ব্যৱহাৰ নকৰা হৈছে, লাহে লাহে সি কি হ'ব, তাৰ কামটো লুজ হৈ যাব, নাইকিয়া হৈ যাব। ইউজ নকৰিলে সেইটো নাইকিয়া হৈ যাব, কিয়নো আমাৰ মগজুৰ কোষবিলাকৰ মাজত অহৰহ প্ৰতিযোগিতা হৈ আছে। যিটো স্কিল আমি বেছিকৈ ব্যৱহাৰ কৰিছোঁ, সেইটো স্কিলত আমি বেছিকৈ পাৰ্গত হৈ যাম। যিটো স্কিল আমি এৰি পেলাইছোঁ, সেইটো স্কিলত আমি লাহে 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 হেৰুৱাই পেলাম। এই কথাবিলাকৰ পৰা এইটো প্ৰমাণিত হয় যে প্ৰথমতে কথা হ'ল যে আমি নিজৰ মগজুৰ ক্ষমতা বঢ়াবলৈ হ'লে আমি এটাটো হ'ব লাগিব যে আমি সেই বস্তুটোৰ ওপৰত আমাৰ ক্ৰমাগত অভ্যাস কৰি থাকিব লাগিব। আৰু এটা খুব গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ কৰিলে বৈজ্ঞানিকসকলে, সেইটো হৈছে যে আমাৰ মগজুৰ ক্ষমতা বিকাশত আমাৰ কল্পনা শক্তিৰ গুৰুত্ব তেওঁলোকে প্ৰমাণিত কৰিলে। আৰু এই ক্ষেত্ৰত নাম ল'ব পাৰি নিউৰোপাস্কেল লিঅ'নি নামৰ এজন গৱেষক। তেওঁ দুটা দল, গ্ৰুপৰ মাজত এটা পাস্কেল লিঅ'নে কি কৰিছিলে যে দুটা গ্ৰুপৰ মাজত এটা পৰীক্ষা চলাইছিল। এটা গ্ৰুপক কি কৰিছিল, প্ৰতিদিনে তেওঁলোকক 2 ঘণ্টা পিয়ানো বজাব দিছিল, আৰু আনটো গ্ৰুপক প্ৰতিদিনে 2 ঘণ্টা কেৱল পিয়ানো বজোৱাৰ মানসিক অভ্যাস কৰিবলৈ দিছিল। তাৰপিছত প্ৰতিদিনে তেওঁলোকৰ মগজুত স্কেন কৰি সেই সময়ত কেনেকুৱা ধৰণৰ পৰিঘটনা হৈ আছে গোটেই বস্তুবিলাক ৰেকৰ্ড কৰি থকা হৈছিল। দেখা গৈছিলে যে যিটো দলে প্ৰেক্টিকেলভাৱে পিয়ানো বজাই আছে, তেওঁলোকে 3 নম্বৰ দিনা মগজুত যিখিনি ইম্প্ৰুভমেণ্ট পাইছে, যিটো দলে কেৱল কল্পনা কৰিছে তেওঁলোকে 5ম দিনা সেইটো ইম্প্ৰুভমেণ্ট পাবলৈ আৰম্ভ কৰিছে। কিন্তু 7 দিন পিছত যিটো দলে কেৱল কল্পনা কৰিছিল তেওঁলোকক 2 ঘণ্টা বজাবলৈ দিয়া হ'ল। 7 দিন তেওঁলোকে কল্পনা কৰিলে, তাৰপিছত তেওঁলোকক 7 দিন পিছত তেওঁলোকক 2 ঘণ্টা সময় প্ৰেক্টিকেলি পিয়ানো বজাবলৈ দিয়া হ'ল। তাৰপিছত কিন্তু তেওঁলোকৰ মগজুৰ ইম্প্ৰুভমেণ্ট আনটো গ্ৰুপতকৈ বেছি পোৱা গ'ল। এই গৱেষণাবিলাকৰ পৰা এইটো প্ৰমাণ হ'ল যে আমাৰ কল্পনা শক্তিক আমি যিমানে বঢ়াম, সিমান আমাৰ মগজুৰ ক্ষমতা বৃদ্ধি হ'ব। আৰু মগজুৱে যিটো কল্পনা আৰু যিটো বাস্তৱ তাৰ মাজৰ পাৰ্থক্যটো বুজি নাপায়। আপুনি যিটো কল্পনা কৰি আছে সেইটো সঁচা বুলি ভাবিব, আৰু তেনেধৰণৰ কেমিকেলছবিলাক, হৰমনছবিলাক নিষ্কৰণ কৰিবলৈ আৰম্ভ কৰে। আৰু গোটেই গৱেষণাবিলাকৰ পৰা এইটোৱে সাৰাংশ পোৱা গ'ল যে আমাৰ মগজুটোক আমি পৰিৱৰ্তন কৰিব পাৰোঁ। আমি কিছুমান কাম, আমাৰ নিয়মিত অভ্যাস, ধ্যান, যোগ অভ্যাস, ব্ৰেইন য়োগা, এইবিলাকৰ জৰিয়তে আমি ইয়াক সলনি কৰিব পাৰোঁ। গতিকে কোনোবাই ছাত্ৰ ছাত্ৰীয়ে যদি ভাবি লৈছে যে মোৰ মগজুৰ ক্ষমতা ইমানেই, মই নোৱাৰিম, আৰু সেইটো কেতিয়াও হ'ব নালাগে। আমি প্ৰতিজনৰ ভিতৰত বহুত ক্ষমতা আছে, কেৱল আমি সেই ক্ষমতাবিলাকক আমি ছাপোৰ্ট দিব লাগিব যে ময়ো আগবাঢ়িব পাৰিম, মোৰ মগজুৰ ক্ষমতা আছে। এনেকুৱা বহুতবিলাক উদাহৰণো আছে। টৰেণ্টৰ বাৰ্বাৰা স্মিথ য়ং, জন্মৰ পৰাই তেওঁৰ মগজুৰ বিভিন্ন অক্ষমতা আছিল, কিন্তু এই বিভিন্ন ধৰণৰ তেওঁ কৌশলৰ দ্বাৰা নিজকে
প্ৰতিস্থাপিত কৰিলে আৰু তেওঁৰ বৰ্তমান টৰেণ্টত স্কুলে আছে বাৰবৰা এৰস্মিথ স্কুল বুলি। তাত পৃথিৱীৰ দূৰ দূৰণিৰ পৰা মগজুৰ অক্ষম শিশুসকল আহি নিজকে বিকাশ কৰিবলৈ সক্ষম হৈছে। এইবিলাক বহুত উদাহৰণ আছে। গতিকে আমি ভাবি ল'ব নালাগে নিজৰ বিষয়ে কেতিয়াও আমি দুৰ্বল মনোভাৱ পোষণ কৰিব নালাগে। আমাৰ যিটো চেল্ফ টক, আমাৰ যিটো ইণ্টাৰনেল কমিউনিকেশ্যন, সেইটো আমাৰ ভাল হ'ব লাগে। যে বাহিৰৰ লগত কি আমাৰ কমিউনিকেশ্যন সেইটো ডাঙৰ কথা নহয়, আমাৰ নিজৰ লগত নিজৰ কিটো কমিউনিকেশ্যন সেইটো বেছি গুৰুত্বপূৰ্ণ। সেইটো আমাৰ মগজুৰ বিকাশৰ ক্ষেত্ৰত বেছি গুৰুত্বপূৰ্ণ। আৰু বিষয়বস্তু বহুত দীঘল, তাৰ মাজলৈ আমি নাযাওঁ, ইমান দীঘলীয়া বিষয়ৰ মাজলৈ। যে আমি কেৱল মূল কথাটো এইটোৱে হ'ল যে আমি আজি যিটো পৰ্যায়তে আছোঁ, আমি ইয়াৰ পৰা আমি আৰু ওপৰলৈ যাব পাৰিম। আমি প্ৰতি মুহূৰ্ততে আমি মগজুক আমি বিকাশ কৰিব পাৰিম। আমাৰ সঠিক ব্যায়াম, সঠিক খাদ্যাভ্যাস, সঠিক চিন্তা চৰ্চা, এতিয়া আমি নিশ্চিতভাৱে আমাৰ মগজুক আমি বহুত গুণে আমি বিকাশ কৰিবলৈ সক্ষম হওঁ। গতিকে ধন্যবাদ। আৰু আশা কৰিছোঁ ভিডিঅ'টোৰ কথাখিনি আপোনালোকক উপকৃত কৰিব। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে পাইছে। আৰু যিসকল আমাৰ চেনেল প্ৰথমবাৰৰ বাবে যে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম।